কি কোৱা অঁ এই ল'ৰাই ছোৱালীক যেনেকে বিয়া কৰে সেনেকুৱা কৰিছে না কোৱা নিয়মত হৈছে মানে থানাত যিবিলাক মতা পুলিচ দৰা ফালে হৈছে যিবিলাক মাইকী পুলিচ কইনা ফালে হৈছে মোক ধুনীয়াকৈ গা ধুৱাইছে পেকেট হালধি দি নোৱাইছে পেকেট হালধিয়াই দি নোৱাইছে অঁ মানে ঘপককৈ বিয়াখন ঠিক হৈ গ'ল যেন কেঁচা হালধি বিচাৰি নাপালে পেকেট হালধি কম মছলা জালুক দিয়া যোনে যেনেকৈ পাইছে নোৱাইছে আৰু ইচ ইচ পাগলা কৰি দিবি দে মোহন তই সঁচাই কৈছাতো অঁ সঁচাই কৈ আছা কথা এতিয়ালৈকে তুমি মদা হিচাপ নকৈছা আপুনি আছে নহয় ক'বলৈ কওঁকে কৈ দিয়া হা মোৰ লগত আহা ডাঙৰ মানুহ সেয়া এটা কৰি লওঁ গুছ আমি ডিউটিত আছো ডিষ্টাৰ্ব কৰি নাথাকিবি এই নতুনকৈ বিয়া হোৱা দৰা কইনাক ডিছবাছ কৰা তুমি বিয়া হ'লে এনেকুৱা দৰা পাব চাবাচোন কোনো নাই তো কাষতে আজি আপোন বুলিবলে জনক অজা ঘৰত আছ কল খয়ে হাই মোহন ভাই কি খবৰ চা বহুত বেয়া চলি আছে চা কিয় বিয়াখন পাতিলো সংসাৰত মৰম চেনেহ বাঢ়িব লাগিছিল সংসাৰখন যেন বেছি বেয়াহে হৈ গ'ল চা হয় নেকি লগৰ এটাই বুদ্ধি এটা দিছে কি আপোনাৰ ক'ৰবাত বেষ্ট চিনাকি আছে নেকি কিয় ভাতৰ লগত কিবা মিলাই খুৱাই দিলে হেনো মৰম চেনেহবিলাক বাঢ়ি যায় চা কোনে শিকাইছে তোক এইবিলাক উপায় নাপালে ভাতৰ লগত মিলাই নিগনি মৰাৰ সৈতে খুৱাই দিব লাগিব ঐ, নাপায় এইবিলাক এই জুমুনি কৈছে চা না বেজ এটা বিচাৰিব লাগিব